কিছুমান মানুহৰ মানসিকতা মানিবলগীয়া। কিয়নো মানে নিজৰ জীৱনত যিটো হৈ আছে আনৰ জীৱনত হ'লে মানে সেইটো কেনেকৈ দোষাৰোপ কৰিব পাৰে মই নাজানো। মানে কি, বিয়া পতা মহিলাসকলৰ কথা কৈছোঁ। তেওঁলোকে বাৰু নিজৰ জীৱনত দুখটো নাপায়, বুজিও নাপায়, সেইকাৰণে কিবা এষাৰ কৈছে মানিব পাৰিবলৈ নিজৰ মানুহজন ঠিকেই আছে, তেওঁলোকে বুজি পোৱা নাই। কিন্তু এনেকুৱা মানুহ কিছুমানে কথাবোৰ কয় নহয়, মানে হজম নহয়। নিজৰ যদি জোঁৱায়েকটো ঢুকাই যায় তেতিয়াহ'লে কয় যে তেওঁৰ আয়ুস সিমানলৈকে আছিলে সেইকাৰণে ঢুকালে, আৰু নিজৰ হাজবেণ্ডটো যদিও ঢুকাই যায় তেতিয়াহ'লে কয় যে তেওঁৰ আয়ুস সিমানলৈকে আছিলে সেইকাৰণে মানে ভগৱানে যিমান দিনৰ কাৰণে পঠিয়াই সিমান দিনলৈকেহে থাকিব। কিন্তু আন এজনী বোৱাৰীৰ যদি হাজবেণ্ডজন মানে কিবা কাৰণবশতঃ ঢুকাই যায়, হেৰাই যায়, তেতিয়াহ'লে কয় মাইকীজনী বেয়া আছিলে। তাৰমানে কি মানে আনে অনুভৱ কৰিব নোৱাৰে সেইটো মই মানিব পাৰোঁ, কিন্তু নিজৰ লগত ঘটা ঘটনা এটা যদি আন এজনী বোৱাৰীৰ লগত ঘটে সেইটো কেনেকৈ বদনাম দিব পাৰে বাৰু? নিজেতো ভুক্তভোগী ন, তেতিয়াহ'লে সেই কথাষাৰ কেনেকৈ ক'ব পাৰিলে বাৰু? নিজৰ জীৱনত মানুহজন নোহোৱা হৈ গ'লে সেইটো কিমান এটা দুখ, সেইটো একমাত্ৰ সেই হেৰুৱাগৰাকীয়ে বুজি পায় আৰু বুজিব লাগে। নিজৰ জীৱনত নোহোৱা হ'লে মানে সেয়া আয়ুস সিমানলৈকে আছিল, আৰু লোকৰজন যদি হেৰাই যায় সেই বোৱাৰীজনী বেয়া আছিল। তাৰমানে কি মানে মানসিকতা কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া। আৰু সেই ঘৰৰ মানে সেই কেইগৰাকী মহিলাক আপুনি কেনেকৈ সন্মান কৰিব, কেনেকৈ মৰম কৰিব? যদি নিজৰটো শুদ্ধ বুলি ভাবে, আনৰটো ভুল বুলি ভাবে, তেতিয়াহ'লে কি বুলি আপুনি তেওঁলোকক মৰম কৰিব, সন্মান কৰিব? মানে কি, মানুহৰ জন্ম হ'লে মৃত্যুটো হ'বই, মই নহয়, বেলেগ নহয়। মানে মানুহ এটা জীৱন দিয়ে ভগৱানে, কিছুমানক আধা বয়সতে লৈ যায়, কিছুমানক সম্পূৰ্ণ বয়স দিয়ে। সম্পূৰ্ণ বয়স পালে বুলিয়ে যে আনক হাঁহিব লাগে সেইটো কথা নহয়। অসুখ সকলোৰে হয়, কিছুমান ভাল হৈ আহে, কিছুমানৰ যেনিবা ভগৱানে তেওঁক সিমান দিনৰ কাৰণে ৰাখে বুলি মই ভাবোঁ। কিন্তু সেইটোত যে য'ত ত'ত গৈ বদনাম গাই দিব লাগে, সেইটো কি মানে কেনেকুৱা মানসিকতা? নিজৰ লগত নিজক যদি সেইষাৰ কথা বেলেগে ক'লে হ'লে কেনেকুৱা লাগিল হ'লে? সেইকাৰণে নিজৰ গাটো এটা চিকুট মাৰি চাব লাগে আনক কথাষাৰ কোৱাৰ আগত, মই ভাবোঁ সেই বুলি। মানে জীৱনটো দিছে ভগৱানে, কোনদিনাখনি কাক লৈ যায় কোনেও নাজানে। সেই এটা জীৱনতে হাই হাই কাই কাই বদনাম গোৱা গুৰি, মানে কি তোমালোকে একেবাৰে গোটেই জীৱনটো জীয়াই থাকিম বুলি আহিছা নি? নে ভগৱানৰ যমদূত পঠিয়াই দিলেও মানে ঘূৰাই পঠিয়াবা নেকি? সেইটোহে মই আচৰিত পাওঁ মানুহবোৰৰ কথাবোৰ।